দুয়োৰে এজনী কমন ফ্ৰেণ্ড আছিলে যাৰ নাম ৰিজু আৰু ৰিজুৰ লগত তাই মোক খুব বেছি সন্দেহ কৰিছিলে বহুতবাৰ তাইক মই বুজাইছিলো বা তথাপিও তাই খুব বেছি সন্দেহ কৰিছিল কেতিয়াবা মোৰ বিশ্বাস নকৰে কাৰণে বহুত বেছি খঙো উঠিছিল আৰু এদিন খঙৰ চুটত মই তাইক কলো স্যাৰ ৰিজু তোক ইয়ালে মতা উদ্দেশ্য এটাই চোৱা বৰষা কি ক'ব লগা আছে এতিয়া মোৰ লৈ আনিলো ৰিজুক কি ক'ব লগা আছিলে মুখৰ আগত পাতি লোৱা সদায় একেটা কথাতে একেটা অৱস্থাতে মোৰ নিজৰ লাজ লগা নিচিনা হৈ গৈছে তাৰমানে মই কি কৰিম কি নকৰিম নাপায় লাষ্টক এটাক লৈ আনিছো এতিয়া পাতা তোমালোকে ৰিজু বহুত ডাঙৰ প্ৰব্লেম এটা চলি আছে তোৰ পৰা লুকুৱাই ৰাখিব নোৱাৰো তই এটাকে সোধচোন কি হৈছে মইতো আচৰিত হৈছো বৰষা কোৱা এতিয়া তুমি মাত নিদিয়া কেলে মোৰ লগতো দিনটো লাগি থাকে এইবোৰ কথাতে সৰি বৰষা তই মোক সন্দেহ কৰ ৰতনৰ লগত সন্দেহটো বাদ দে ৰিজু বহুত বেছি তললৈ নামি গৈছে ভবাই নাছিলো নহয় মানে সৰি মইতো কেতিয়াও ভবাই নাছিলো ৰতন মোৰ ভাল ফ্ৰেণ্ড হয় আৰু তই এনেকে সন্দেহ কৰি তইও মোৰ ভাল ফ্ৰেণ্ড হয় কিন্তু তহঁত দুটাই মানে মই বুজি পোৱা নাই তই মোক ৰতনৰ লগত সন্দেহ কৰিছ ঠিক আছে বাৰু মই আজিৰ পৰা ৰতনৰ লগতো কথা নাপাতো তোৰ লগতো কথা নাই 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 বৰষা তই এতিয়া এনেকে নকবি মই নিবিচাৰো তহঁত দুটাৰ এনেকুৱা মিছআণ্ডাৰষ্টেণ্ডিং হওক মই নিবিচাৰো মই আৰু ৰতনৰ লগতো কথা নাপাতো তোৰ লগতো কথা নাপাতো নাই 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 বৰষা প্লিজ প্লিজ বাই পজেচিভনেছ ইনচিকিউৰিটি থকাটো দৰকাৰী বাট ট্ৰাষ্ট নথকাটো কিন্তু বিৰাট ডাঙৰ কথা ট্ৰাষ্টটো থাকিবই লাগিব যদি কিবা সন্দেহ আছে এবাৰ যদি সন্দেহটো ক্লিয়াৰ হৈ যায় তাৰপিছত আৰু সন্দেহ কৰি থকাৰ কোনো যুক্তি নাই বাট এনি টাইম যদি অকল সেইটো কথাকে কৈ থকা যায় তেতিয়া কিন্তু ৰিলেশ্যনশ্বিপ হেম্পাৰ হ'বই হ'ব